নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ মানে সিমান ভাল বুলি ক'ব নোৱাৰি। সেইবোৰ দেখিছেনে? পূৰা আমি ৰাস্তাৰ পিনে অলপ ওলাই আহিছোঁ, ইফালে পথাৰৰ পিনে। মানে কি হৈছে যে ইমান এইকেইদিন যিমান বৰষুণ আৰু বৰষুণত কি ব্লগ দিম আপোনালোকে কওকচোন। ঘৰতো তাৰমানে চাৰো চাইডে পানীৰ দৰে হৈছে, যিহেতু ঘৰৰ পিছফালে পানী উঠিছে, বৰষুণৰ পানী উঠিছে বাৰু, আৰু সেইবাবে সেনেকুৱাই ব্লগ দিবৰ আচলতে ইমান চাৰো চাইডে জেকা লেতেৰা তেনেকুৱা হৈ আছে। সেই অৱস্থাত ব্লগ দিব ভাল নালাগে, সেইবাবে ব্লগ মই বনোৱা নাই। আৰু এতিয়া আহিছোঁ অকণমান এনেকৈ চাবৰ বাবে, আৰু আপোনালোকক দেখুৱাম আমাৰ ইফালে কিমান পানী হৈছে চাওকচোন। বাপৰে, পানী মানে যোৱা বছৰ কিন্তু এইটো ৰাস্তাত পানী উঠিছিলে, কিন্তু এইবাৰ নাই উঠা। আৰু যদি আজি ৰাতিলৈকে যদি বৰষুণ দি থাকে, নিশ্চয় এই ৰাস্তাত পূৰা পানী উঠিব। সেই চাওক, চাৰিও চাইডে কেৱল পানী। দিছেনে পূৰা? আৰু পানীবোৰ দেখিলে না আপোনালোক ভালকৈ দেখুৱাই আছোঁ। আৰু এই ৰাস্তাটো যে এনেকুৱা হৈছে, তাৰ কাৰণটো হৈছিলে যে যোৱা বছৰ যেতিয়া পানী হৈছিলে তেতিয়া ৰাস্তাটোত বহুত পানী উঠিছিলে। বেয়া আছিলে, কিন্তু যোৱা বছৰৰ পৰা বহুত পানী হৈ গৈ এই ৰাস্তাটো এনেকৈ শিলবোৰ ওলাইছে আৰু বহুত বেয়া হৈছে ৰাস্তাটো আমাৰ। আচলতে এইবাৰ যদি আৰু ভালকৈ মানে ৰাস্তাত যদি পানী এইবাৰো যদি মানে নিগৰিব লগা হয়, তেতিয়া ৰাস্তাটো কেনেকুৱা হ'ব ভাবকচোন এবাৰ। মানে কোনো ধৰণৰ মানে ৰিস্ক নাই। আৰু এতিয়া কৈ আছে যে আমাৰ ইয়াৰ পৰা অকণমান দূৰত আৰু মাথাউৰিটো পাগল দিয়া নৈ বুলি ভাঙিব বুলি কৈ আছে। ভয়ো লাগি আছে, বাপৰে কি বা হয় আৰু নাজানো। আৰু এই দুটা আহি আছে আমাৰ। কেনেকুৱা অনুভৱ জনা, পানীৰ অনুভৱ? ভয় লাগি আছে, যদি কিবা ভয় লাগি আছে। আচলতে আমাৰ বহুত ভয় লাগিছে, যদি কিবা কাৰণত যদি আহি যায় কি হ'ব কওকচোন। আজিলৈকেতো বানপানী নাই দেখা, আৰু মই শুনিছোঁ আৰু অলপ মনত আছে, মই যেতিয়া সৰু আছিলোঁ তেতিয়া কিন্তু এটা পানী হৈছিলে, সেইটো মনত আছে, কিন্তু ইহঁতেতো দেখাই নাই। এনে আমি সাতা সুতা মানুহ। আহি পালোঁ, আৰু ঘৰৰ অৱস্থা আপোনালোকক দেখাব পৰা অৱস্থাত নাই। চাৰিও চাইডে একদম জেকা পানী তেনেকুৱা হৈছে। চাই থাককচোন, যদি দেখাব পাৰোঁ তেতিয়াহ'লে ব্লগটি কণ্টিনিউ কৰি থাকিম। ইমান এতিয়াও আৰু বৰষুণ দিব হৈছে, আৰু বৰষুণ দিব লৈছে এতিয়া, বৰষুণ দি অৱস্থা। চাই থাকক, যদি কণ্টিনিউ কৰিব পাৰোঁ ব্লগটো আপোনালোকক আপলোড কৰিম, আৰু যদি নোৱাৰোঁ এতিয়া যিহেতু বৰষুণ মাৰিছে, আৰু ফুৰি আহি ভাবিলোঁ কি কৰোঁ, ভাবিলোঁ পিঁয়াজিকে বনাওঁ। আৰু তাৰ বাবে ভণ্টিয়ে এইটো পিঁয়াজ কাটি লৈছে ধুনীয়াকৈ, মোৰ হাতত কাটিছে বাবে মই নোৱাৰিলোঁ, তাইয়ে যোগাৰখিনি কৰিলে, আৰু বেচনেৰে ধুনীয়াকৈ এইখিনি সানি ল'লোঁ। এতিয়া ভাজিম আৰু এনেকুৱা বতৰত এনেকুৱা চটপটা কিবা খাব পাৰিলে ভাল লাগে আচলতে। এয়া ধুনীয়াকৈ বহাই দিলোঁ এতিয়া ৰিফাইনত, আৰু মিঠাতেলত ভাজিলে এইবোৰ বস্তু আচলতে ভাল নালাগে, সেইবাবে ৰিফাইন নাছিলে, লৈ আনিলোঁ। এয়া ধুনীয়া হৈ গ'ল, চাওকচোন পূৰা দোকানৰ দৰে হৈছে নাই বাৰু জনাবচোন। খাবলৈ বৰ টেষ্টি আছিলে। আৰু এই ধুনীয়াকৈ খুৰা দেউতা গোটেইখিনিক দি ল'লোঁ, আৰু আমাৰ বাবে আনিছোঁ। তেনেকুৱা টেষ্টি নে? ময়ে কাটছো পিয়াজ, ময়ে খানছো, ভাল হ'বয়ে। আজি হৈছে নেক্সট দিনা ৰাতিপুৱা, আৰু ৰাতিপুৱা মানে এতিয়া ৰাতিপুৱাৰ ভাত পানীখিনি খাই ল'লোঁ, আৰু খাই ভাবিলোঁ যে এতিয়া ভিডিঅ'টি শেষ কৰি দিওঁ। কিন্তু কথাটো হৈছে যে কালি আৰু ব্লগ মানে কৰা নহ'লে মোৰ কণ্টিনিউ,
ৰাতি ভাত পানী খাই শুলোঁ। মানে পানীৰ বহুত হাহাকাৰ হৈছিলে, নদী ভাঙিব বুলি তেনেকুৱাকৈ প্ৰচাৰ হৈছিলে আৰু নদী ভাঙিবই আৰু। কিন্তু ৰাতি বহুত ভয়কৈ কটালোঁ ৰাতিটো। তাৰপিছত বাকী থাকিল শুলোঁ। খোৱাৰ তাৰে 10-15 মিনিটমান পিছত তেতিয়া বৰষুণ দিয়ে আছিলে। ঘৰৰ চাল এখন, মানে সেইটো ঘৰত নাথাকোঁ আমি, খৰি চৰি তেনেকুৱা যিবোৰ লাগতিয়াল আৰু যিখিনি বাহিৰা বস্তু সেইখিনি তাত থাকে। কিন্তু সেইখন খহি পৰিলে। মই ভাবিলোঁ, মই ওচৰতে আছিলোঁ, দেউতাক মাতিলোঁ, মাক মাতিলোঁ আৰু সেইখন ৰাতিপুৱা দেউতাই ভাল কৰিলে। এইবোৰ দেখুওৱা নহ'লে আৰু বহুত খেলি মেলি হৈ আছে, ঘৰ একদম অৱস্থা নাই, কালিতে কৈছোঁ আপোনালোকক। আৰু সেইবাবে এইবোৰ দেখুওৱা নাই। এতিয়া ৰাতিপুৱা ভাত পানীখিনি খালোঁ আৰু আছোঁ এতিয়া খুৰীহঁতৰ ঘৰতে আছোঁ। চৰ্দিটো আৰু লাগিছে একদম পূৰা, মানে যিহেতু পানী হৈ আছে আৰু বতৰটো খুব বেয়া যে, সেইবাবে মাতটো আৰু নতুনকৈ বহিলে। 2দিনমান ওলাইছিলে, হ'লেও 100% নহয়, হ'লেও ওলাইছিলে আৰু বহি গ'ল চৰ্দি লাগি। বাকী কাপোৰ চাপোৰ শুকাবৰ কাৰণে ইমান প্ৰব্লেম হৈছে, তাৰমানে ভাবিব নোৱাৰা। কাপোৰ চাপোৰ একদম শুকুৱাই নাই। আৰু ইহঁতৰ তাততো খুৰীহঁতৰ তাত মেলি দিব পৰা যিহেতু ঘৰটোত ইহঁত অহা নাই, জেগা আছে, কিন্তু আমাৰ তাত সেইখিনিও নাই। ইমান প্ৰব্লেম, তাৰমানে কাপোৰবোৰ যে কেনেকুৱাকৈ শুকাইছে, মানে আধা শুকানে পিন্ধিব লগা দৰে অৱস্থা। আৰু এইকেইদিন এনেকুৱা দিন নাহক আৰু, এইটোৱে মানে বিচাৰোঁ। বৰ কষ্ট হয় আচলতে এনেকুৱা দিনত, খোৱা লোৱাৰ পৰাই হওক গোটেইখিনিতে কষ্ট আৰু। গতিকে এই ব্লগটি আজি ইয়াতে সমাপ্ত কৰিলোঁ। যদি ব্লগটি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুত দিন যিহেতু ব্লগ দিয়া নাই চেনেলটোত, সেইবাবে এইটোৱে নাই, মই এনেই বনাই দিলোঁ আৰু। বাই বাই।